সোঁৱৰণি তুলিয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰ খানা। নমস্কাৰ, পুতাঞ্জলি তৰফৰ পৰা মই আৰাধনা শৰ্মাই সকলোকে স্বাগতম জনাইছোঁ। দৰং জিলাৰ এনে এটি মন্দিৰ য'ত পূজা কৰা হয় তিনিটি অহৰি আত্মাক, যি অহৰি আত্মাই সেই গাঁওখনক পঞ্চদশ বৰ্ষৰ পূৰ্বৰ পৰাই আজিলৈকে সুৰক্ষা দি আহিছে। আজি আমি সোঁৱৰণিৰ পাতত সোঁৱৰিম দৰং জিলাৰ মধ্যভাগত অৱস্থিত গাখীৰখোৱা গাঁৱৰ জালুকবাৰী চুবুৰীৰ মোৱামৰীয়া মন্দিৰৰ ইতিহাস। ৰাতি 9 বজাত মঙলদৈ মোৱামৰীয়া মন্দিৰৰ গুঞ্চৌপৰি সভালৈ বুলি যাত্ৰা কৰিছিলোঁ। পৰিয়ালৰ বহুকেইজন সদস্যই ওলাইছিল, কিন্তু মোৰ লগত আছিল মোৰ সৰু খুৰী ববিতা শৰ্মা। প্ৰায় আধা ঘণ্টামানৰ যাত্ৰাৰ অন্তত আমি মোৱামৰীয়া মন্দিৰত উপস্থিত হৈছিলোঁ। তাত যথেষ্ট সংখ্যক মানুহৰ সমাগম হৈছিল। সন্ধিয়াৰ ভাগত হেনো তাতোকৈ বহু বেছি জনসমাগম হৈছিল। প্ৰতি বছৰৰ কাতি মাহৰ শেষৰটো শনিবাৰত মোৱামৰীয়া মন্দিৰত গৌণ-চৌপৰি সভাৰ আয়োজন কৰা হয়। জনবিশ্বাস আছে যে গৌণ-চৌপৰি সভাত ফুটা দিলে হেনো মনৰ কামনা সিদ্ধি হয়। সেয়ে ভক্তগণে মনত অলেখ কামনা লৈ গৌণ-চৌপৰি সভাত ফুটা দিয়ে। মোৱামৰীয়া মন্দিৰ প্ৰতিষ্ঠাৰ এটি কাহিনী আছে। এই কাহিনী কোৱাৰ আগতে মোৰ লগত যোৱা পৰিয়ালৰ আন সদস্যবোৰৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিওঁ। এয়া চন্দ্ৰমা খুৰী, মোৰ ছোৱালী দুকমুকালী, পৰী, আৰু সেয়া আমাৰ ৰঞ্জন খুৰা। এতিয়া আহোঁ মোৱামৰীয়া মন্দিৰ স্থাপনৰ কাহিনীলৈ। এয়া প্ৰায় পঞ্চদশ বৰ্ষৰ পূৰ্বৰ কাহিনী। দৰং জিলাৰ মধ্যভাগত অৱস্থিত গাখীৰখোৱা গাঁৱৰ জালুকবাৰী চুবুৰী, য'ত অৰ্ধশতিক লোকৰ বসতি আছিল। সুখেৰে বসতি কৰি আছিল গাঁওবাসীয়ে। সুখেৰে বসতি কৰি থকা গাঁওখনত হঠাৎ ভূতৰ উপদ্ৰৱ আৰম্ভ হ'ল। ভূতৰ উপদ্ৰৱ এনেকৈ বাঢ়িল যে সকলোৱে ভূতৰ ভয়ত গাঁও এৰি যোৱাৰ সিদ্ধান্ত ল'লে। গাঁও এৰি যোৱাৰ সিদ্ধান্ত লোৱাত ভূতে অদৃশ্যভাৱেই গাঁওবাসীক ক'লে, তহঁতে গাঁও এৰি যাব নোৱাৰ। তহঁতে গাঁও এৰি যলৈকে যাৱ আমিও তালৈকেই যাম। লগতে ইয়াকো ক'লে যে গাঁওবাসীৰ মংগল হ'ব যদিহে গাঁওবাসীয়ে মন্দিৰ পাতি এই অহৰি আত্মাক থাকিবলৈ স্থান দিয়ে। তাৰ পিছত ভূতৰ বৰ্ণনাৰ পৰাই গাঁওবাসীয়ে গম পালে যে সেয়া হৈছে মোৱামৰী চাপৰিৰ পৰা অহা তিনিটা পুৰুষ নাৰীৰ অহৰি আত্মা। গাঁৱৰ মাজভাগত থকা মেটেকা পুখুৰী দুটাৰ পাৰত থকা বেলগছজোপাতেই উঠি থাকে। প্ৰতি বছৰে গৌণ-চৌপৰি সভা পাতি 3 গছি চাকি, 3খন শৰাই আৰু ফুটাৰ ব্যৱস্থা কৰিলে গাঁওবাসীৰ মংগল হ'ব। লগতে ক'লে মনত কামনা ৰাখি ফুটা দিলে মনোকামনা পূৰণ হ'ব। ভূতৰ কথা শুনি গাঁৱৰ ৰাইজে মন্দিৰ পাতি ভূতক থাকিবলৈ স্থান দিলে আৰু গৌণ-চৌপৰি সভাৰো আয়োজন কৰিলে। এই ফুটাসমূহে আমাক কয় গৌণ-চৌপৰি সভাৰ এই ফুটা কিমান জনপ্ৰিয় আৰু কিমান ভক্তৰ মনৰ কামনা পূৰণ কৰিছে। মাটিৰ ডাঙৰ চাকিত শলিতা, সৰিয়হ আৰু মিঠাতেলেৰে প্ৰস্তুত কৰা ফুটা গোটেই ৰাতি জ্বলি থাকে। কৰ্মকৰ্তাসকলে ইয়াত গোটেই ৰাতি মিঠাতেল ঢালি থাকে। এই মন্দিৰৰ বিশেষত্ব হৈছে ইয়াত এখন বহী আছে। ভক্তগণে যেতিয়া আহে তেওঁলোকৰ মনৰ কামনা এই বহীখনত লিখি থ'লে মনৰ কামনা সিদ্ধি হয়। লাহে লাহে এই মন্দিৰলৈ অলেখ ভক্তগণৰ আগমন হ'ল আৰু এই মন্দিৰৰ মাহাত্ম্য চৌদিশে বিয়পি পৰিল। নগ'লে হয়তো বিশ্বাস কৰিব নোৱাৰি, যাতে চিনাকি অচিনাকি কোনো যাত্ৰী কাৰোবাৰ চোতালত পদাৰ্পণ কৰিলেই এসাঁজ খুৱাই পঠিয়াব পাৰে। তাৰ বাবে গৌণ-চৌপৰি সভাৰ দিনা প্ৰতিঘৰ মানুহৰ পাকঘৰত প্ৰয়োজনতকৈ অধিক ৰন্ধা-বঢ়াৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পৰাই বুজিব পাৰি মোৱামৰীয়া মন্দিৰ তথা গৌণ-চৌপৰি সভাৰ প্ৰতি গাঁওবাসীৰ কিমান আন্তৰিকতা আছে। সেয়াই আছিল মোৱামৰীয়া মন্দিৰৰ ইতিহাস। আজিলৈ ইমানেই। আকৌ আহিম নতুন এক সোঁৱৰণি লৈ আপোনালোকৰ মাজলৈ। অনুৰোধ থাকিল লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে যেন।